हाय फ्रेंड वेलकम टू माय चैनल होपालिस किचन। आज मैं आपलोगों ओसले निमकी रेसिपी লৈ আহিছো। তেনেহলে বলকচোন মোৰ ভিডিওটো আৰম্ভ কৰো আৰু মই দেখাও মই কেনেকৈ বনাইছো। আৰু এয়া এখিনি মই ময়দা লৈ লৈছো। ইয়াত মই 3 কাপ মান লৈছো ময়দা। আৰু ইয়াত দিবলৈ লৈছো মই নিমখ সোৱাদ অনুযায়ী আৰু লৈছো ইয়াত মই 1 চামুচ কলা জিৰা। নিমখটো আপোনালোকে নিজৰ আন্দাজ মতে দিব আৰু নিমখ আৰু কলা জিৰা খিনি ইয়াত মই দি ললো আৰু এখিনি মই হানি লম ভালকৈ। এখিনি এনেকৈ মই শুকানে গুটেখিনি ভালকৈ মই মিক্স কৰিলে নিমখ আৰু কলা জিৰা খিনি। আৰু গুটে ময়দা খিনি লগত এখিনি মিক্স কৰি লোৱা পাছতে ইয়াত মই ৰিফাইন তেল দিছো 1 কাপ মান। আৰু আপোনালোকে যদি বিচাৰে ইয়াত আপোনালোকে ঘি ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো। আৰু এনেকৈ শুকানে এখিনি মই হানি ললো 20 মিনিট মান। আৰু এনেকৈ শুকানে যিমান দেৰি হনা যায় হিমানে নিমকিখিনি খাবলৈ ভাল হয়। আৰু এখিনি এতিয়া মই কুহুমিয়া গৰম পানীৰ লগত আটাখিনি ভালকৈ মই মঠি লম। আৰু এয়া এখিনি মই ভালকৈ মঠি ললো আৰু এনেকৈ মই এটা লাডু বনাই লৈছো। আৰু এই এটা লাডু এটা মই এনেকৈ বেলনাখনৰ ওপৰত দি লৈছো আৰু এটো মই ভালকৈ বেলি লম গোল আৰু পাতলাকৈ। আৰু এয়া চক মই ডাঙৰকৈ বেলি লৈছো গোলকে আৰু অলপ পাতলা ৰাখিছো মই। আৰু চুহুৰি সহায়ৰে এখিনি মই এনেকৈ দীঘলীয়াকৈ মই কাটি যাম। আৰু দীঘলীয়াকৈ মই কাটি যোৱাৰ পাছতে এটো মই ডায়মণ্ড শেপত কাটি লৈছো। আৰু এয়া নিমকিখিনি ভাজিবলৈ মই কেৰাহী এখনত ৰিফাইন তেল গৰম হ'বলৈ দিছিলো। আৰু তেলখিনি গৰম হৈ যোৱা ভালকৈ মই গৰম কৰি ললো আৰু গৰম হৈ যোৱাৰ পাছতে ইয়াত মই কাটি থোৱা দি দিলো নিমকিখিনি। আৰু এখিনি মই এনেকৈ লৰাই ভাজি আছো আৰু জুই ফ্লেমটো মই মিডিয়াম ৰাখিছো। ইয়াছো খুব ধুনীয়াকৈ ফুলি গৈছে আৰু ধুনীয়াকৈ ফ্ৰাই হৈছে এখিনি। আৰু এখিনি মোৰ হৈ গল ফ্ৰাই কৰা। এখিনি একেবাৰে ধুনীয়াকৈ ৰঙচুৱা হৈছে। আৰু এবাৰত নিমকি ভাজিবলৈ কাৰণে সময় লাগে 3 পৰা 4 মিনিট সময়। আৰু এখিনি মই প্লেটত উলিয়াই থম। আৰু যিমানখিনি মই কাটিছিলো লাডু আৰু এনেকৈ মই এখিনি গুটেখিনি ভাজি যাম। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাব কমেন্টত। আৰু ইমান দেৰি মোৰ ভিডিওটো চোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছো।